আজি আমি আপোনাক প্ৰশ্ন কৰিছিলোঁ কাৰ কি ঋতু প্ৰিয়। এতিয়া আপোনাক কম আপুনি ভাল পোৱা ঋতু অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেকুৱা। বহাগ মানে বসন্ত ঋতু ভাল পোৱাসকলক কৈছোঁ এতিয়া। আপোনালোক ৰঙীন, আনন্দপ্ৰিয়, সৃষ্টিশীল, আশাবাদী আৰু আনক সহজেই আকৃষ্ট কৰিব পৰা বিধৰ মানুহ। বেয়া গুণ হ'ল একে ঠাইতে থাকিবলৈ বেয়া পায় আৰু সহজেই মনোযোগ ভাঙি যায়। বৰ্ষা ঋতু ভাল পোৱাসকলক কৈছোঁ, অলপ কাব্যিক আপোনালোক। বৰষুণ ভাল পোৱা মানুহ মানে ৰোমেণ্টিক, সৰু কথাটো দুখ পায়। শৰৎ মোৰেই প্ৰিয় ঋতু, নিসংগতা প্ৰিয় এই প্ৰকৃতিৰ মানুহ চিন্তাশীল আৰু সৃষ্টিশীল, কিন্তু সিদ্ধান্ত ল'বলৈ বহুত দিগদাৰ পায়। আনপিনে মানুহক বেয়াকৈ কোৱাতকৈ পলায়ন কৰে বিতৰ্কপূৰ্ণ পৰিস্থিতিৰ পৰা। আৰু হেমন্ত ঋতু ভাল পোৱা মানুহ কল্পনাপ্ৰৱণ, কষ্ট সহিষ্ণু আৰু বিশ্বাসী। বেয়া গুণটো হ'ল নিজৰ কথামতেই চলিব বিচাৰে। শীত ভাল পোৱা মানুহ মানে ধৈৰ্যশীল, নিৰ্জনতা প্ৰিয়, জ্ঞানী, দয়ালু। বেয়া গুণ বাহিৰত শান্ত হৈ থাকিলেও ভিতৰি এখন ধুমুহা চলি থাকিব পাৰে। বাকী ঋতু বুলি কথা নাই, প্ৰতিটো ঋতুৱেই আপুনি অনুভৱ কৰক সুকীয়া অনুভৱ। ভালে থাকক আৰু কথাখিনি আপোনাৰ সৈতে মিলিছেনে নাই কমেণ্টত আমাক জনাওক।